হেল্ল' হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে ভাল। আজি এটা নতুন ৰেচিপি লৈ আপোনালোকৰ চামলৈ আহিছোঁ। আজি ৰেচিপিটো বনাম জিকা আৰু কাটল মাছ, মানে বাহু মাছ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি ৰেচিপিটোৰ কাৰণে মই ইয়াত জিকা কাটি ল'লোঁ ধুনীয়াকৈ, আৰু এইফালে আপোনালোকে দেখিছে এই মাছখিনি মই ধুনীয়াকৈ নিমখ হালধি সানি ল'লোঁ, আৰু ইয়াৰ মই মছলাখিনি ধুনীয়াকৈ শিলপতাত পিচি লৈছোঁ। আজি লাইটটো নাই, শিলপতাত পিচি লৈছোঁ। এয়া হৈছে আদা আৰু নহৰু, এয়া হৈছে জলকীয়া, কেঁচা জলকীয়া, এয়া হৈছে পিঁয়াজ পিচি লৈছোঁ, এয়া হৈছে অলপ জলকীয়া গুড়া লৈছোঁ, হালধি আৰু জিৰা মই লৈ আছোঁ। ফাইনেলি মই মাছখিনি ধুনীয়াকৈ তেলত ফ্ৰাই কৰি ল'ম। প্ৰথমতে ফাইনেলি মই মাছখিনি ইয়াত ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া মই ইয়াতে মছলাখিনি দিম। এতিয়া মই ধুনীয়াকৈ মছলাখিনি দিম। মই মছলাখিনি দি জিৰা গুড়া দিছোঁ, তাৰপিছত দিম হালধি দিছোঁ, এতিয়া দিম অলপ নিমখ দিলোঁ। এতিয়া মই আকৌ ধুনীয়াকৈ ভুনিম। এয়া ফাইনেলি মোৰ মছলাখিনি ভুনা হৈ গৈছে। এয়া দেখিছে। এতিয়া দিম ইয়াত মই জিকাখিনি দি দিলোঁ। এতিয়া ধুনীয়াকৈ মিলাম। মই জিকাখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। এতিয়া মই ঢাকি দিম। এয়া মই জিকাখিনি ধুনীয়াকৈ ভুনিছোঁ। এয়া মোৰ জিকাখিনি ধুনীয়াকৈ ভুনা হৈছে। এতিয়া দিম ইয়াতে জালুক গুড়া, অলপ জালুক গুড়া দিম। জালুক গুড়া দি এয়া ধুনীয়াকৈ মই জালুক গুড়াখিনি মিলাই দিলোঁ। মোৰ চেনেলটো যদি আপোনালোক নতুন থাকে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ভাল লাগিলে লাইক কমেণ্ট কৰিব, আৰু আপোনালোকেও বনাই খাবলৈ চেষ্টা কৰিব। এয়া ধুনীয়াকৈ ভুনা হৈ গ'ল। এয়া মোৰ ধুনীয়াকৈ ভুনা হ'ল। এতিয়া মই দিম ইয়াত পানী দি উতলাম। এয়া পানী দি মই এতিয়া অলপ উতলাম। দেখিছে কালাৰটো কি ধুনীয়া হৈছে। এতিয়া মই দিম ইয়াত মাছ। এতিয়া মই মাছ দিলোঁ। এয়া মই মাছখিনি ধুনীয়াকৈ দি দিলোঁ। এতিয়া ধুনীয়াকৈ 15 মিনিটমান উতলাম। ফাইনেলি মোৰ ৰেচিপিবিলাক গাঁৱলীয়া ষ্টাইলৰ হয়। গাঁৱলীয়া ষ্টাইলত বনাওঁ। আমি গাঁৱলীয়া ষ্টাইল কেনেকৈ খাওঁ, কেনেকৈ বনাওঁ, সেইটো আপোনালোকক দেখালোঁ। যদি ভাল লাগে মোক কমেণ্ট কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব ভাল লাগিলে। ফাইনেলি আজি মোৰ চব্জিটো বনি হৈ গ'ল। কাইলৈ আকৌ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ চামত আহিম। এতিয়ালৈ বাই। এয়া মই গেছটো বন্ধ কৰি দিলোঁ।